মোৰ খুব ভাল লাগিছে টু অল বড়ো ষ্টুডেণ্ট ইউনিয়নে খুব এটা ভাল পদক্ষেপ লৈছে, ভাল ষ্টেপ লৈছে কি ল'ৰা ছোৱালীক কেৰিয়াৰ কাউন্সিলৰ বিষয়ে কৈছে। মই ইয়াত আহিছোঁ আৰু মই শুনামতে বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো একেধৰণৰ প্ৰগ্ৰামটো হৈছে। ইয়াত মই 230টা আজি ষ্টুডেণ্ট আহিছে, খুব ভাল এইটো এটা ষ্টেপ লৈছে। আৰু ইয়াত আমি বেলেগ বেলেগ ডিপাৰ্টমেণ্টত বেলেগ বেলেগ ছাৰ্ভিচত কেনেকৈ জইন কৰিব লাগে তাৰ বিষয়ে কোৱা হ'ল। মই এতিয়া আৰ্মিৰ বিষয়ে আৰ্মিত কেনেকৈ জইন কৰিব পাৰে এজ এন অফিচাৰ বা এজ এ অগ্নিবীৰ মই ক'লোঁ। চিভিল ছাৰ্ভিচত কেনেকৈ যাব পাৰে তাৰ বিষয়ে ব্যৱস্থা লৈছে। মেডিকেল কেনেকৈ যাব পাৰে, ইঞ্জিনিয়াৰ কেনেকৈ ট্ৰাই কৰিব পাৰে সেইটো লৈছে। আৰু এইখিনিত আমি আইডিয়া এটা দিলোঁ, বুজাই দিলোঁ আৰু ল'ৰাবোৰৰ ৰেছপন্সটো দেখি মোৰ ভাল লাগিছে। তাৰ ভিতৰত মই ভাবোঁ এটলিষ্ট এজ ফাৰ মোৰ কনচাৰ্ণ হৈছে আৰ্ম ফ'ৰ্চেছত আমাৰ ওদালগুৰি এইখিনিৰ পৰা যাতে ল'ৰা ছোৱালী যায়। আৰু মই তেওঁলোকক এইটো কথা কৈছোঁ যেতিয়া এনি টাইম আমি যিখিনি হেল্প কৰিব লাগে মই অকলে আৰু আমি লোকেল আৰ্মি ইউনিটকো আমি ৰিকুৱেষ্ট কৰিম কিবা কাৰোবাৰ যদি শিকাই ট্ৰেইনিং দিবৰ কাৰণে কৈছে তেওঁলোকক অনুৰোধ কৰিম আৰু আই এম চিয়'ৰ দে উইল একচেপ্ট ইট। থেংক ইউ ছ' মাছ। বিশেষ কি ডিপাৰ্টমেণ্টৰ আজি কেৰিয়াৰ কাউন্সেলিং? আচ্ছা, আজি কেৰিয়াৰ কাউন্সিল 4টাত হৈছিলে। তাৰে মোক দিছিলে দায়িত্ব আৰ্মিৰ বিষয়ে। আৰ্মিৰ বিষয়ে আমি বুজাই দিলোঁ আৰ্মিত এজ এ জোৱান অগ্নিবীৰ হিচাপে জইন কৰিব পাৰে বা অফিচাৰ হিচাপে জইন কৰিব পাৰে, সেইটো তেওঁলোকক বুজাই দিলোঁ। তাৰ বাদে বহুত কেইজন আমি ষ্টুডেণ্ট পাইছিলোঁ তেওঁলোকে ডক্টৰ হ'ব ইচ্ছা কৰে, কোনোবাই ইঞ্জিনিয়াৰ হ'ব ইচ্ছা কৰে, কিছুমান হৈছে চিভিল ছাৰ্ভিচ APS ACS তাৰ বিষয়ে সেই গোটেই বিষয়ে যাৰ যাৰ ইণ্টাৰেষ্টেড তেনেকৈ বুজাই দিয়া হ'ল। এতিয়া মই এওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ এইটো ফ'ল' আপ কৰিব লাগে। আমি এটা প্ৰগ্ৰেম কৰি পেলাই এৰি দিওঁ আজি এটা প্ৰগ্ৰেম হ'ল বুলি, এই আপচুক মই এটা অনুৰোধ কৰিছোঁ এইটো ফ'ল' আপ কৰিব লাগে। আৰু কেনেকৈ কিবা আমাক যদি হেল্প লাগে আমি আকৌ আহি যাম হেল্প কৰিবলৈ। যি আপোনাৰ ফালৰ পৰা কি মটিভেশ্যনেল স্পীচ কি থাকিব? মই বাৰে প্ৰতি কৈছোঁ দুটা কথা কৈছোঁ। দে ইজ ন' শ্বৰ্টকাট টু হাৰ্ড ৱৰ্ক। মটিভেট হ'ব লাগিব, ফ'কাছ হ'ব লাগিব, ডেডিকেশ্যন হ'ব লাগিব আৰু ট্ৰাই কৰিব লাগিব। আমাৰ এটা ডাঙৰ প্ৰব্লেম আমি ট্ৰাই নকৰোঁ। আমাৰ ফিয়াৰ আছে কি নহ'ব সেইটো মই তেওঁলোকক বুজাই দিছোঁ। আজি মই পিছত ৰেছপন্সখিনি দেখিছোঁ তেওঁলোকে নিশ্চয় অনুপ্ৰাণিত হৈছে আৰু দে উইল কিপ ট্ৰাইং। থেংক ইউ। मोनसे गोनांथार फोसावनाय बे खौराङा नोंथांनि थाखाय गोनांथि जागोन। गोनांथि खौराङा बेनोदि चिरांनि काजलगाव SBI ब्रान्चनि नांजाबनाय रोंगौथि गोनां डक्टर सुमिक देबजों लोगोसे माखासे डक्टर मोननो हानाय गंसे मोजां देहा फाहामग्रा SD क्लिनिक दङ। फै बिदिब्ला बे देहा फाहामसालियाव मा राहा मोननो हायो नायनि। डायबेटिसनि थाखाय फाहामथाय, सरासनस्रा सावस्रि फाहामथाय, बिखा बेरामनि सायाव फाहामथाय। नोंथाङा जुदि बेफोरबादि बेरामजों भुगिनांदोंब्ला काजलगाव SD क्लिनिकआव थांनानै नायजाहैनो हागोन। नायजानायनि सम फुंबिलिनि 9 रिंगानिफ्राय सानजौफुनि 1 रिंगासिम आरो बेलासिनि 5 रिंगानिफ्राय मोनाबिलिनि 7 रिंगासिम नायजानो हागोन। नोंथाङा सुलाद लानो थाखाय 7002293924 9954687336 जानबुं नम्बराव सुलाद ला।